নমস্কাৰ বিনিতা ৰেচিপি ব্লগছ লৈ স্বাগতম জনাইছো। আজি আহিলো আপোনালোকৰ মাজত নতুন এটা ৰেচিপি লৈ। আহকচোন এই ৰেচিপিটো কেনেকৈ বনালো চাই লওঁ। আৰু ইফালে মই তেল গৰম হৈ গ'ল, পাঁচফোৰণ জিৰা একেলগতে এড কৰি দিছোঁ, পিঁয়াজ এটাও দি দিছোঁ আৰু লগতে হালধি আৰু জিৰা গুড়াটো মই ইয়াতে এড কৰি দিছোঁ। আৰু এইখিনি ৰঙা হোৱালৈকে মই অকণমান ভাজি থাকিম। তাৰপিছতে মই ঢেকীয়াখিনি এড কৰি দিম। এইখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। তাৰপিছতে মই এতিয়া ইয়াতে মচুৰ দালি এড কৰি দিম। মচুৰ দালিখিনি মই আগতীয়াকৈ বইল কৰি থৈছোঁ আৰু ইয়াতে মই এড কৰি দিম। আৰু লগতে মই শাকখিনি সিজিছেনে নাই সেইখিনি মই চেক কৰি আছোঁ। আৰু খাবলৈ ইমান ধুনীয়া টেষ্টি হৈছিলে নহয়, ভাবিলোঁ আপোনালোকৰ মাজতো ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিলোঁ। এয়া মচুৰ দালি এড কৰি দিলোঁ। দিয়াৰ পিছত আকৌ লৰাই আছোঁ 5 মিনিটৰ কাৰণে। মচুৰ দালিৰ লগত ঢেকীয়াটো মিলিব লাগিব, তেতিয়াহে খাবলৈ বেছি সোৱাদ লাগে। কালাৰটো ইমান ধুনীয়া হৈছে দেখিবলৈ, গৰম গৰম ভাতৰ লগত খাই কিন্তু বহুতেই ভাল লাগিলে। ভাবিলোঁ আপোনালোকৰ মাজতো ৰেচিপিটো অকণমান শ্বেয়াৰ কৰি দিওঁ। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব দেই। একেবাৰে সহজ আৰু একেবাৰে চিম্পুলকৈ বনাই দেখাই দিছোঁ আপোনালোকক। মোটামুটি মোৰ হৈ গৈছে আৰু এতিয়া মই বাতি এটাত এড কৰি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। দেখক আকৌ অকণমান কৰি আছোঁ, লৰাই সিজাই আছোঁ। দেখক কালাৰটো ইমান ধুনীয়া হৈছে আৰু গৰম গৰম ভাতৰ লগত খাবলৈ বহুত ধুনীয়া লাগে। যদি আপোনালোকে নাই খোৱা ট্ৰাই কৰি চাব পাৰে। কম মছলাত বনাইছোঁ, কম মছলাত বনালে খাবলৈ বেছি ধুনীয়া টেষ্টি হয়। ভিডিঅ'টো ইমান টাইম চোৱাৰ কাৰণে বহুত ধন্যবাদ থাকিলে। আৰু যদি ভাল লাগে ভিডিঅ'টো চাই লাইক কমেণ্ট কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'বিলাক নতুন ফ্ৰেণ্ডে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা, ওচৰতে থকা বেলটো অল কৰি থৈ যাবা। তেতিয়া মই দিয়া নতুন ভিডিঅ' তোমালোকে নটিফিকেশ্যন আগতীয়াকৈ পাবা। আৰু এতিয়া মই বাতি এটাত আপোনাক এড কৰি দেখাই দিম। ভিডিঅ'টো ইমান টাইম চোৱাৰ কাৰণে বহুত ধন্যবাদ থাকিলে।